অসমৰ তিৱা সাহিত্য পৰিষদৰ উত্থাপিত দুৰ্নীতিৰ বাতৰিৰ বিৰুদ্ধে সংবাদমেল মুখ্য কাৰ্যবাহী সদস্য পৱন মান্ত্ৰাৰ লক্ষ্য কৰিছোঁ কিছুদিনৰ পৰা তিৱা জাতীয় সংগঠনৰ নামত এজন ব্যক্তি ছত্ৰছায়াত থকা কেইজনমান দালালৰূপী ব্যক্তিক প্ৰেছিডেণ্ট আৰু ছেক্ৰেটাৰী সজাই পৰিষদখনৰ বিপক্ষে কিছু বক্তব্য ৰাখি আহিছে। এই কথাটো আমাৰ পৰিলক্ষিত হৈছে আৰু এই কথাটো আমি আপোনালোকৰ জৰিয়তে জনাব বিচাৰিছোঁ যে তিৱা সাহিত্য পৰিষদত তেওঁলোকে কোৱাৰ দৰে কোনো ধৰণৰ তেওঁলোকে প্ৰমাণ দিব নোৱাৰে যে যি ২৫০ৰ আঁচনিৰ কথা কৈছে। আজি আপোনালোকৰ এই চেনেলটোৰ জৰিয়তে মই প্ৰত্যাহ্বান জনাব বিচাৰিছোঁ যে ২৫০ৰ কনষ্ট্ৰাকশ্যন কমিটি কোনো কাম নকৰাকৈ ৩৬ কোটি টকা খোৱা কথা হৈছে। এইটো সম্পূৰ্ণ ভুৱা তথ্য। ১০ কোটি টকাৰ কনষ্ট্ৰাকশ্যন কমিটি কাম কৰা হৈছিল আৰু ইতিমধ্যে মই এইকাৰণে চেলেঞ্জ কৰিছোঁ যে এই ২৫০ৰ আঁচনি ক'ত ক'ত হোৱা নাই সেই পিন পইণ্টত গৈ তেওঁলোকে ছবিসহ ৰাইজৰ জ্ঞাতাৰ্থে ৰাইজৰ মতামত দাঙি ধৰিবৰ কাৰণে মই আহ্বান জনাইছোঁ। মিছাৰ অপবাদ বাতৰি পৰিৱেশন কৰিবলৈ তিৱা সাহিত্য পৰিষদখনক অসমৰ জনমানসত হেও প্ৰতিপন্ন কৰিব বিচৰা এই দালাল শ্ৰেণী ইতিমধ্যে ৰাইজে চিনাকি কৰিছে আৰু যিজন ব্যক্তিয়ে জঁপিয়াই বেংক জঁপিয়াৰ দৰে অনিল ঠাকুৰীয়া বুলি কোৱা মানুহজনে এইজনটো আৰু নিজকে কি মই ক'বই নোৱাৰোঁ। কেতিয়া কি ৰূপ লয়, কোন সংগঠন কৰে, কোন দল কৰে, তাৰপিছত গৈ কাৰ কি ভৰি মালিচ কৰে তেওঁ নিজে নাজানে। এই যিজন ব্যক্তিয়ে কৈ আছে যে তেওঁ নিজেই ২০১৫-১৬ বৰ্ষৰ পৰা ২০১৭-১৮ বৰ্ষলৈকে কাম কৰিছে আৰু যি কনষ্ট্ৰাকশ্যন কমিটি আছে তাত ৩টা কামৰ সভাপতি তেওঁ নিজে 3টা কামৰ সভাপতি হৈ বোলে 60% পইচা উঠাই কাম কৰিছে আৰু সেইজন ব্যক্তিয়ে অভিযোগ কৰে যে কোনো কাম হোৱা নাই, পইচাবিলাক উঠাই খাইছে। কিন্তু তেওঁ মানসিক ঠিক আছে নে নাছে এইটো মই কিন্তু বুজি পোৱা নাই। তেওঁ নিজে সভাপতি হৈ পেলাই যিবিলাক বক্তব্য ৰাখিছে সেইকাৰণে কৈছে এনেধৰণৰ মিছাৰ অপবাদ আচলতে পৰিষদখনক দিব নালাগে। মোৰ যদি ব্যক্তিগত শত্ৰু কৰিছে তেনেহ'লে মই চেলেঞ্জ কৰিছোঁ, তেনেহ'লে ফিজিকেলি যদি তেওঁ যদি মোক যদি বেয়া পায়, ফিজিকেলি যদি কিবা কৰিব বিচাৰে তেনেহ'লে আহক, সাহস যদি আছে ফিল্ডলৈকে আহক। কিন্তু এই জাতিটোক বদনাম কৰিব নালাগে। কি কাৰণত জাতিটোক তেওঁ এনেধৰণৰ বদনাম কৰিছে যে তিৱা তেওঁ কোন হয়, ক'ৰ তেওঁ খিলঞ্জীয়া আহিলেতো খিলঞ্জীয়া উপদেষ্টা, কাক লৈ পেলাই তেওঁ খিলঞ্জীয়া হৈছে, কিহৰ খিলঞ্জীয়া এইটো উপদেষ্টা সমিতি। তেওঁ নিজকে বৰ গৌৰৱী কৰিব বিচাৰে। এইবিলাক ফাল্টু মানুহৰ ফাল্টু চিন্তা চৰ্চা যোগেদি এইবিলাক এটা জাতিক ধ্বংস কৰিব বিচৰা কিছুমান মানুহক লৈ পেলাই কিছুৱে এনেধৰণৰ বক্তব্য ৰাখিছে। সেইকাৰণে কৈছোঁ যে এনেধৰণৰ বাতৰি যোগেদি অসমৰ ৰাইজক কোনো কৰিব নোৱাৰে আৰু বিশেষকৈ তিৱা সাহিত্য পৰিষদৰ এলেকা মানুহে কেতিয়াও নামানে। য'তেই আঁচনি হৈছে আপোনালোকে যাওক, ত'তেই আপোনালোকে নেম ফ্লগ পাব। পৱন মান্ত্ৰাই যেতিয়াৰ পৰা দায়িত্ব লৈছে তেতিয়াৰ পৰা য'তেই কাম কৰে ত'তেই এটাৰ ফ্লগ হ'লেও পাব। সেই ফ্লগখনৰ পৰা চাব তাত কাম হৈছে নাই। কিন্তু মোৰ আগত থকা ৰমাকান্ত দেউৰীৰ দিনত ক'তো হয়তো তেনেধৰণৰ নেম ফ্লগ বিচাৰি নাপাব। কি কাম ক'ত হৈছিল শতকৰা ক'ৰবাত হয়তো এটা বিচাৰি পাব পাৰে। এনেকুৱা ধৰণৰ এটা অৱস্থা যে সেইটোৱে প্ৰমাণ কৰে যে তেওঁ দিনত কাম নকৰাকৈ খোৱাৰ কাৰণে তেনেধৰণৰ কোনো ধৰণৰ আঁচনি নেম ফ্লগ লগাব পৰা সাহস কৰা নাছিল। কিন্তু আমি প্ৰত্যেকটো আঁচনি নেম ফ্লগ লগাবৰ কাৰণে আমি সাহস কৰিছোঁ আৰু লগাব দিছোঁ। তেতিয়া আমি পে'মেণ্ট কৰিছোঁ যে সেইটোৱে কি মাজতে দেখুৱাইছে যে হয় কিছুমান আঁচনি গছপুলি ৰোপণ কৰা হৈছে যে এটা ইটাৰ বেৰিকেড দি পেলাই যে 1 কিলোমিটাৰ মান দৈৰ্ঘ্য হ'ব, তাত কি 30-40টা বা 50-70টা পুলিহে লগাব নেকি? যে নিৰ্দিষ্টকৈ 2টাৰ লাইনত লগালে 400 যদি পুলি লগায়, 500 পুলি লগায়, তেতিয়াহ'লে এটা বেৰিকেডত কিমান পইচা হ'ব? আৰু সেই পইচাখিনিৰ লগত তেওঁলোকে অনুমান নকৰে কিয় মিছা কিছুমান অপবাদ দিয়ে যে আঁচনিটো কৰা হৈছে। কিন্তু আমাৰ জনসাধাৰণৰ কিছুমান ভুল আছে যে এই আঁচনিটো যে নিজৰ বুলি কেতিয়াও নলয়, তাৰ পৰা ইটা চুৰ কৰি লৈ গৈছে, ইটাৰ বেৰিকেডবিলাক ভাঙি তেওঁলোকে ঠেলা দি লৈ গৈছে, তেনেকুৱা প্ৰমাণ আছে। গছ পুলি উঠাই লৈ যায় যে তেনেধৰণৰ হ'লেতো ক'ত থাকিব? তাৰ কাৰণেতো কোনো চকীদাৰটো নিদিয়ে। তেওঁ যে কৈছে যে কোনো সুৰক্ষা নাই, কোনো সুৰক্ষণ দিয়া নাই পৰিষদে, যে সেইটো হ'ব নোৱাৰে নহয়। সুৰক্ষাটো কোনে দিব? জনসাধাৰণে দিব লাগিব। আমি পৰিষদে তাত আমি তেনেধৰণৰ আঁচনি কৰিছোঁ আৰু গোটেই আঁচনিটো চোৱা চিতা দায়িত্ব ৰাইজে ল'ব।